নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅলৈ। বন্ধুসকল, আজি ভিডিঅটো হ'ব এখন ঘৰৰ বিষয়ত। বন্ধুসকল, এখন ঘৰ আপোনাৰ 896 স্কয়াৰ ফুট ঘৰ। বন্ধুসকল, ঘৰখন আপোনাৰ টুপ ঘৰ হ'ব আৰু ঘৰখন আপোনাৰ ফাউণ্ডেশ্যন আৰু ইটা গাঁথনিলৈকে কাম কৰা হৈছে। গতিকে ফাউণ্ডেশ্যন আৰু ইটা গাঁথনিলৈকে ঘৰখনত কিমান টকা লাগিছে তাৰ বিষয়টো আলোচনা কৰিম। গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। যদি ভিডিঅটো ভাল লাগে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ নাম MG, আপোনালোকে চাই আছে মিস্ত্রি গুৰুজি। বন্ধুসকল, প্ৰথমে ঘৰখনৰ ড্ৰয়িংটো চাই লওঁ, তাৰপিছত ঘৰখনৰ ভিডিঅ' মই আপোনালোকক ভালদৰে দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, ঘৰখন এইটো চাইডত আগফালে হ'ব আপোনাৰ 28 ফুট, তাৰপিছত এইটো চাইডত হ'ব 32 ফুট। মানে ঘৰখন টোটেল আপোনাৰ 896 স্কয়াৰ ফুট হ'ব। তাৰপিছত পিলাৰ হ'ব আপোনাৰ 15টা, ফাউণ্ডেশ্যনৰ হাইট হ'ব 3 ফুট, তাৰপিছত ফাউণ্ডেশ্যনৰ ওপৰৰ পৰা ঘৰখনৰ হাইট হ'ব 10 ফুট। দৰ্জা হ'ব 7টা, তাৰপিছত খিৰিকী হ'ব আপোনাৰ 4 পালা 2টা, আপোনাৰ প্লাছ সাইড ডিজাইন হ'ব, তাৰপিছত 3 পালা 4টা, তাৰপিছত ভেন্টিলেটাৰ হ'ব আপোনাৰ 4 পালা 2টা, তাৰপিছত 3 পালা 4টা। বন্ধুসকল, এতিয়া ৰুমৰ সাইজবিলাক মই আপোনালোকক ভালদৰে দেখুৱাই দিছো। বন্ধুসকল, এইখিনিত চিৰি হ'ব, তাৰপিছত এয়া হ'ব বেৰেণ্ডা। বেৰেণ্ডাৰ সাইজ হ'ব 16/8 ফুট। তাৰপিছত এয়া হ'ব কৰিডৰ। কৰিডৰ সাইজটো হ'ব আপোনাৰ 4 ফুট। তাৰপিছত এইটো দুটা ৰুমৰ সাইজ হ'ব 12/12 ফুট। তাৰপিছত এইটো দুটা ৰুমৰ সাইজ হ'ব আপোনাৰ 12/16 ফুট। তাৰপিছত দৰ্জা ক'ত ক'ত বহিব মই আপোনালোকক দেখুৱাই দিছো। বন্ধুসকল, এইখিনিত মেইন এন্ট্ৰি হ'ব, মানে এইখিনিত দৰ্জা এটা হ'ব। তাৰপিছত ঘৰখনৰ ৰুমখিনি আপোনাৰ কৰিডৰৰ লগত কানেকশ্যন থাকিব। তাৰপিছত এইখিনিত পিছফালে ওলাই যোৱা এটা দৰ্জা হ'ব। বন্ধুসকল, ঘৰখনৰ লেট্ৰিন বাথৰুম আপোনাৰ পিছফালে বনোৱা হ'ব। বন্ধুসকল, লেট্ৰিন বাথৰুমৰ বিষয়ত মই অলৰেডি ভিডিঅ' বনাই থৈছো। আপোনালোকে চাব বিচাৰিলে মই স্ক্ৰীনত ভিডিঅ' লগাই দিম, শেষত আপোনালোকে সেইটোও চাই ল'ব। এতিয়া খিৰিকী ক'ত ক'ত বহিব মই আপোনালোকক ভালদৰে দেখুৱাই দিছো। বন্ধুসকল, এইটো আগফালৰ ৱালত এটা 4 পালা খিৰিকী হ'ব, মানে সাইড ডিজাইন থকা খিৰিকী এটা হ'ব এইখিনিত। তাৰপিছত বেৰেণ্ডাত এটা 4 পালা খিৰিকী, এইটো খিৰিকীও আপোনাৰ সাইড ডিজাইন থকাটো হ'ব। তাৰপিছত এইটো সাইডত আপোনাৰ 3 পালা খিৰিকী দুটা বহিব। তাৰপিছত এইটো সাইডৰ ৱালতো সেই একে 3 পালা খিৰিকী দুটা বহিব। বন্ধুসকল, ঘৰখনৰ ড্ৰয়িং মই আপোনালোকক ভালদৰে দেখুৱাই দিলো। এতিয়া ঘৰখনৰ ভিডিঅ'টো চাই লওঁ। বন্ধুসকল, এইটো ভিডিঅ'ত 896 স্কয়াৰ ফুট ঘৰ ফাউণ্ডেশ্যন আৰু ইটা গাঁথনিলৈকে ঘৰখনত কিমান টকা লাগিছে তাৰ বিষয়ত সম্পূৰ্ণ ডিটেইলছ দিয়া হৈছে। তথাপিও আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা সুধিবলগীয়া কথা থাকে মোক কমেন্ট সেকশনত জনাব, মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, এতিয়ালৈকে যদি মোৰ চেনেলক সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থওক আৰু লগতে বেল আইকন হিট কৰি অল অপচন সিলেক্ট কৰি ল'ব, তেতিয়াহে আপোনালোকে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।